সেইটো চাক নাই একচুৱেলি মাংস বনা মাছ বনা কিন্তু তাৰ এগেইনষ্টে মানে বিহু স্পেচিয়েল ফৰ বিহু এইটো বনাইছে আপোনাৰ চুজিৰ লাৰু হা ইয়াত আছে আপোনাৰ নাৰিকল এনেকৈ চুজি প্ৰচেছিং কৰিছোঁ নাৰিকল চেনি দি এইটো মেৰিনেট কৰা হৈ গৈছে হা লাৰু হৈ আছে এইখিনি মানে প্ৰচেছিং হৈ গ'ল চাওকচোন এইখিনি আৰু এইটো প্ৰায় প্ৰচেছিং বনাই আছোঁ আমি এইখিনি চাক নাই হাতত টিপত লাৰু বুলি ক'লে হাতত টিপতে হা একচুৱেলি আমাৰ মাহঁতে শিকাইছিলে হা সেইকাৰণে এইখিনি মানে বনাই কিনে যিমান পাৰ ঘৰত লৈ যাম ঠিক আছে ঘৰতো মানে বনাই আছে ঘৰত একচুৱেলি বনাই নাৰিকল লাৰু হা চাক না চেপটো ইয়াত চাক এইবিলাক চব মই বনাইছোঁ হা প্ৰায় প্ৰচেছিং অলমষ্ট ক্লিয়াৰ হ'ব আৰু এইটো আৰু বিহু স্পেচিয়েল ঠিক আছে আপোনালোক আহিব বিহুত প্লাছ ইটো চাক না ইটো মাছটো ভাজি থোৱা গৈছে এইখিনি বনাৰ পিছত আমি মাছটো ভাজা হৈ গৈছে প্লাছ এইখিনি চাক না ইয়াৰ লগত একচুৱেলি মাছৰ লগত বগৰী বনাম কিন্তু একচুৱেলি এইটো মানে মেৰিনেট মানে যিটো আমি শুকাই কিনে বনাওঁ ন শুকাইকে খুন্দো হা চ' এইখিনি টাইম লাগিব এইখিনি কিনি আনিছোঁ আজি চ' মাছৰ লগত বগৰী যিটো খাই চাব না তাৰ আগে কৈ আছোঁ বনাই আছোঁ মানে এক গলত দিছে বুলি কয় ন চ' এই লাৰুটো হৈ গ'ল চাকমা চেপটো চাকমা কি ধুনীয়া চেপ এটা হৈছে নিশ্চয় খুৱাম আৰু এইটো কৈ আছো লাৰু এটা খাব লাগিছে লাৰু হাতটো খাইছো লাৰু মই খাই দিলো মইতো আপোনালোকক এই চেনেলটো আপোনালোকে নিজে গম পায় চ' ছেকেণ্ড টাইম এইটো ভিডিঅ' লাভ কৰি আছোঁ স্পেচিয়েল বিহুৰ কাৰণে আমি মানে এডভান্টেজ হৈ আছোঁ চ' বিহুত কি প্ৰচেছিং কৰিব লাগে প্ৰিপেয়াৰ মাংসটো বেলেগ মাংস হ'লে শুই যাওঁ